অরূপ দে এবার হারাটো নিশ্চিত। এইবার ফকিরা গ্রামত অরূপ দের কোনো চিনচাপ না থাকিব। বিভিন্ন ক্ষেত্ৰত অরূপে মানে তাত মানে ইনভলভ হৈ হিন্দু মুছলিমৰ যিটো কালাৰ দি আছে এইটো আমাৰ মানে ৰাইজক আমুৱাইছে। এইটো ৰাইজে খুব বেয়া পাইছে। ইয়াৰ প্ৰতি উত্তৰ ৰাইজে দিব। এইবাৰ মই এটা কথা কওঁ, আমাৰ যিবিলাক দলীয় কৰ্মী, আমাৰ যিখিনি মই তলে তলে আমাৰ মানে ৰাইজে এটা মানে প্ৰত্যেকটো দলৰ মানে কৰ্মীবিলাকে অৰূপ দেক হাৰোৱাৰ কাৰণে হাৰোৱাৰ স্বাৰ্থত এজন ষ্ট্ৰং প্ৰতিদ্বন্দ্বী ফকিৰা গ্ৰামত বিচাৰিছে আৰু তাৰ কাৰণে একদম গ্ৰাছ লেভেলত সকলোৱে একেলগ হৈ অৰূপ দে এইবাৰ হাৰাটো নিশ্চিত। এইবাৰ ফকিৰা গ্ৰামত অৰূপ দেৰ কোনো চিনচাপ নাথাকিব। সি হয়তো তৃতীয় বা চতুৰ্থ মানে কিহত থাকিব আৰু কি। অৰূপ দে ডেইলি প্ৰগ্ৰাম কৰি আছে, আমিওতো ডেইলি প্ৰগ্ৰাম কৰি আছোঁ। আৰু অৰূপ দে আমাৰ ফকিৰা গ্ৰামৰ যিটো সাতাম পুৰুষীয়া এটা সম্পৰ্ক, এই আমাৰ ফকিৰা গ্ৰামত যিটো আমাৰ হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান চবৰ মাজত এটা মানে সুসম্পৰ্ক যিটো আছে, এই সম্পৰ্কটো বিনষ্ট কৰিছে। আমাৰ ফকিৰা গ্ৰামৰ পৰিৱেশটো সি বিনষ্ট কৰিছে। মানে সততে আমি এই এখন খেল পাতিলে তাতো আমাৰ হিন্দু মুছলিমৰ কালাৰ দিলে, এখন ভূমি বিবাদ তাতো হিন্দু মুছলিমৰ কালাৰ দিলে। তো বিভিন্ন ক্ষেত্ৰত অৰূপে মানে তাত মানে ইনভলভ হৈ হিন্দু মুছলিমৰ যিটো কালাৰ দি আছে এইটো আমাৰ মানে ৰাইজক আমুৱাইছে। এইটো ৰাইজে খুব বেয়া পাইছে। ইয়াৰ প্ৰতি উত্তৰ ৰাইজে দিব।